নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আৰম্ভ কৰিছোঁ আমাৰ বিশেষ এঘণ্টা প্ৰিয় দৰ্শক কুলি কেতেকীৰ মাতত ইতিমধ্যে আপোনালোকে গম পাইছে চৌদিশে ৰজন জনাই আছে সাজু হৈছে শিল্পীসকল আৰু আজি মই উপস্থিত হৈছোঁহি জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণিৰ অখৰা গৃহত কেনেদৰে তেওঁ প্ৰস্তুতি চলাইছে কেনেদৰে তেওঁ এবাৰ বহাগৰ বিহু মঞ্চত ৰাইজৰ মৰম বুটলিবলৈ যাব সেই সম্পৰ্কে জানিবলৈ মই তেখেতৰ যি অখৰা গৃহ আছে তাত উপস্থিত হৈছোঁহি প্ৰথমতে মণ্টুদা স্বাগতম জনাইছোঁ আপোনাক ধন্যবাদ আৰু দাপোন চেনেলৰ যোগেদি মই সমগ্ৰ অসমবাসী ৰাইজক সেৱা জনাইছোঁ আৰু আগতীয়াকৈ ৰঙালীৰ বহুত বহুত সেৱা শুভেচ্ছা জনাইছোঁ পৰিৱেশটো দেখি গম পাইছোঁ যে আপুনি খুব জোৰদাৰ আচলতে প্ৰস্তুতি হৈছে কিমান দিনৰ পৰা আখৰাটো আৰম্ভ হৈছে আৰু ৰাইজৰ আচলতে বা ৰাইজে কেনেকুৱা ধৰণৰ আপোনাৰ পৰা গীত শুনিবলৈ পাব আখৰা ষ্টাৰ্ট হোৱা আমাৰ বেছি দিন হোৱা নাই কিন্তু মিউজিচিয়ান আমাৰ গোটেই দাদাসকলে চাই আছিলে আগৰ পৰা মইহে আহি অকণমান পলমকৈ কৰিছোঁহি যে কি নহওক আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ এবাৰ ৰাইজক আমোদ দিবৰ কাৰণে আৰু আমি ন পুৰণি গোটেইখিনি গীত লৈছোঁ মোৰ যিমানখিনি গীত আছে সকলোখিনি লৈছোঁ তাৰ উপৰিও আমাৰ বন্ধু বান্ধৱৰ যিমানখিনি ভাল ভাল গীত আছে আমি চিলেকশ্যন কৰি লৈছোঁ যিবোৰ ৰাইজে ভাল পায় আৰু তাৰ লগতে আমাৰ বৰেণ্য শিল্পীসকলৰ আমি কেইবাটাও গীত লৈছোঁ নিশ্চয় আমি যিহেতু কথা কমকৈ পাতিম আজি গীত শুনিম গতিকে জাপে দিম দিচাঙত এবাৰ যদি শুনিব পাৰোঁ ভাল লাগিব আৰু যিটো গানে আপোনাক এটা নতুন চিনাকি দিলে অসমবাসী ৰাইজক আপোনাক মণ্টুমণি হিচাপে পৰিচয় দিবলৈ সুবিধা কৰি দিলে নহয় জানো মোৰ যদি ভুল হোৱা নাই 2015 চনত জাপে দিম দিচাঙত গানটো আপুনি ৰিলিজ কৰিছিল নিশ্চয় নিশ্চয় জাপে দিম দিচাঙত একচুৱেলি মোৰ টাৰ্ণিং পইণ্ট বুলি ক'লেও বেয়া নহয় আৰু এই গীতটি আচলতে মই কৰিছিলোঁ 2009ত গামোচাত জুবিন দা আৰু বনলি বাই তেতিয়া গাইছিলে মই লিখিছিলোঁ আৰু পুনৰ এই গীতটি মই 2015ত নিজৰ এলবাম গগনাত কৰিছিলোঁ আৰু জোনাকে বৰ সুন্দৰকৈ মিউজিক কৰিছিলে আৰু তাৰ পিছৰ যিমানখিনি আছে সেই গোটেই অংশখিনি আমাৰ দেৱজিৎ দা এটি ধুনীয়া গীতৰ পৰা আমি সংলগ্ন কৰিছোঁ সেই গীতটি গাইছোঁ মই
লাগিছে আপুনি আচলতে এবাৰ বিহু মঞ্চ কমাবৰ কাৰণে সঁচাকৈ সাজু হৈছে আৰু ৰাইজক যে বিহু মঞ্চত আপুনি এবাৰ নচুৱাব সেই গানটো শুনাৰ পিছতে প্ৰমাণ হৈছে মই আৰু এটা কথা সুধিলোঁ আপোনাৰ এটা খুব জনপ্ৰিয় গান যোৱা বছৰ ওলাইছে যদি মোৰ ভুল হোৱা নাই চেল্ফি লেলেৰে সেই গানটো আচলতে কেনেকৈ সৃষ্টি আচলতে চেল্ফি লেলে সৃষ্টি কৰোঁতাজন হৈছে লেখৰাজ নন্দ এটি চাহ জনগোষ্ঠীয় গীত আৰু মই প্ৰথমবাৰৰ বাবে গাইছিলোঁ আৰু অসমৰ বৃহৎ সংখ্যক ৰাইজে মোক এই গীতটিৰ পৰা চিনি পালে আৰু যিহেতু ইউটিউবত 20 মিলিয়ন ইয়াৰ ভিউজ বৰ্তমান গতিকে ভাল খবৰ এটা এই গীতটি আৰু মিউজিক ডিৰেক্টৰ হৈছে আমাৰ সকলোৰে মৰমৰ উজ্জ্বল আৰং উজ্জ্বল দাই বৰ সুন্দৰকৈ কৰিছিলে মিক্স মাষ্টাৰ কৰিছিলে দিগন্ত বৰদলৈ আৰু ভিডিঅ'টো ডিৰেকশ্যন কৰিছিলে শচীনে অসমৰ ৰাইজে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে বৰ্তমান মুম্বেৰ চলাৰ উপৰিও গানটো আমেৰিকালৈকে গানটো চলিছে আৰু তাৰ পৰা ফোন আহিছে গতিকে এটা ভাল লগা মোৰ কাৰণে ভাল খবৰ আৰু চেল্ফি লেলে মানে মনটো মনিক ছুপাৰ ডুপাৰ হিট কৰি দিলে নহয় জানো নিশ্চয় মই কৈছোঁ যে বৃহৎ সংখ্যক ৰাইজে মোক চেল্ফিটোৰ পৰা চিনি পালে অকণমান চেল্ফি লেলে শুনি লওঁ তাৰপিছতে আমি এটা বিৰতি ল'ম নিশ্চয়